নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই ইউটিউব চেনেললৈ। আৰু মই অংকুৰ জ্যোতিয়ে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন প্ৰেম কাহিনী, যাৰ নাম হৈছে ভালপোৱাৰ দুটি পল, ৰঙীন সপোন আৰু বিষাদৰ চকুলো। আহকচোন আমি শুনিবলৈ চেষ্টা কৰোঁ সেই নতুন লাভ ষ্টৰীটো। সিদিনা প্ৰথম দেখিছিলোঁ তাই বেডমিণ্টন খেলি আছিল। মোৰো মন গৈছিল বেডমিণ্টন খেলিবলৈ, বাট খেলিম বুলি ক'বলৈ সাহস হোৱা নাছিল। তেনেতে তাই মাত লগালে, দাদা, আপুনি খেলিব নেকি? পাৰি। হ'ব, এতিয়া পাৰ্টি মিলিব। মই আৰু দাদা, তহঁত দুজন। বেডমিণ্টন খেলি থকাৰ চলনাৰেই তাইক বাৰে বাৰে চোৱা, চকুত চকু পৰা আৰু লাজে ভয়ে তাইক সুধিবলৈ সাহস কৰা। ভণ্টি, তোমাৰ নাম? মোৰ নাম স্মৃতি। আৰু আপোনাৰ? মোৰ নাম আমিৰ। সিদিনা তাইৰ লগত বেডমিণ্টন খেলি বহুত ভাল লাগিছিল আৰু খেলাৰ শেষতেই, দাদা, আপুনি বহুত ভাল খেলে। থেংক ইউ। আপুনি সদায় আহিব নেকি খেলিবলৈ? পাৰিলে আহিম দিয়া, মোৰো ভাল লাগিল তোমাৰ লগত খেলি। অ'কে, বাই। বাই। এনেকৈ তাইৰ লগত চিনাকি আৰু লাহে লাহে আমাৰ নম্বৰো শ্বেয়াৰ হ'ল আৰু ভণ্টিৰ পৰা সম্পৰ্কটো বন্ধুলৈ পৰিণত হ'ল। আৰু এতিয়া আমি ফোনত কথা পাতিব ল'লোঁ। আৰু এদিনাখন তাইক নুসুধোকৈ সুধিয়েই পেলালোঁ, ঐ, তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি? ঐ, কি হ'ল, একো কোৱা নাই যে? বেয়া পালা নেকি সোধাত? তাই কিছু সময় মৌন হৈ থাকিল। আছে মোৰ বয়ফ্ৰেণ্ড। কি নাম তাৰ? দীপু। তাই বয়ফ্ৰেণ্ডৰ বিষয়ে আৰু একো নকলে। হঠাতে ফোনটো কাটি দিলে আৰু লগে লগে ফোনত বিজি হৈ পৰিল। ময়ো শুই থাকিলোঁ। পিছদিনা ৰাতিপুৱা তাই ফোন কৰিলে। হেল্ল', কি হ'ল? কালি ফোনটো হঠাতে কাটি দিলা যে? মোৰ ডাঙৰ প্ৰব্লেম এটা হ'ল। কি প্ৰব্লেম? তোমাৰ লগত কথা পাতি থাকোঁতে দীপুৱে মোক বিজি পালে। তাৰপাছত কি হ'ল? তুমি কি ক'লা? মোৰ কথা ক'লা তাক? ক'লো তুমি মোৰ ভাল বন্ধু বুলি, কিন্তু সি মানি লোৱা নাই। কিয় মানি নল'ব? তোমাৰ ওপৰত কি তাৰ বিশ্বাস নাই নেকি? ভালকৈ কোৱা, বুজি পাব সি। নাই আমিৰ, সি বুজি নাপায়। কিয়? কেনেকৈনো বুজিব, যিহেতু আমাৰ মাজত ভাল পোৱাই নাই। মানে কি কৈছা তুমি এইবোৰ? সি মোক ব্লেকমেইল কৰি আছে। তেন্তে তুমি কিয় আছা তাৰ লগত? আচলতে কি জানা, সি মোক ভালেই নাপায়, মাত্ৰ ইউজ কৰি আছে। তাৰ বেলেগ গাৰ্লফ্ৰেণ্ড আছে। বাদ দিয়া এইবোৰ। নাই, তুমি কোৱাচোন কি হৈছে এইবোৰ? সি ভাল পোৱাৰ অভিনয় কৰি মোৰ লগত নকৰিবলগীয়া কাম সকলো কৰিলে, আৰু সেইবোৰ তাৰ ফ্ৰেণ্ড এজনক দি ভিডিঅ' কৰিলে, আৰু সেই ভিডিঅ'বোৰ দি মোক ব্লেকমেইল কৰি আছে। মই কি কৰিম কোৱা? এইটো চোৱা, সি মোক মেছেজ দিছে। ঐৰেণ, তই মোক কালিৰ ভিতৰত 20,000 টকা দিব লাগিব, নহ'লে মোৰ ফ্ৰেণ্ডৰ লগত ছেক্স দিব লাগিব। তোৰ কথা, তই কি কৰিবি? নহ'লে জানই নহয়, তোৰ সকলো ফটো ভিডিঅ' ভাইৰেল কৰি দিবি। ৰবাচোন, দীপুৱে ফোন কৰিছে। অ'কে,
কনফাৰেন্স কৰাচোন। অ'কে। অৰে কোন বাপেৰক কনফাৰেঞ্চ কৰিছ? দীপু, ইমান বেয়া মাতিছা যে, কথা অলপ ভালকৈ ক'বা জানা। আৰু এজনী ছোৱালীৰ লগত মানুহে এনেকৈ কথা পাতে নেকি? তোৰ কি হ'ল হা? তোৰ গাৰ্লফ্ৰেণ্ড নি? তোৰ গাত লাগিছে যে? তাই মোৰ গাৰ্লফ্ৰেণ্ড হয়, আৰু তই তাইৰ যোগ্য নহয়, অভদ্ৰ চালা। নেক্সট টাইম ইয়াত আৰু তই ফোন নকৰিবি। তাইক ইমান বেয়াকৈ কোৱাৰ বাবে মোৰ খং উঠিছিল, চ' মই এই বুলি কৈ ফোনটো কাটি দিলোঁ। মই নাজানো হঠাতে মই কি কৈ পেলালোঁ। তাই মোক দিনটো ফোন নকৰিলে। ৰাতি ফোনটো বাজি উঠিল, চালোঁ তাই ফোন কৰিছে। হেল্ল'। তুমি কি কৈছিলা? কেতিয়া? কি ক'লোঁ? তুমি মোক ভাল পোৱা? মই তোমাৰ গাৰ্লফ্ৰেণ্ড। মই এতিয়া কি ক'ম? অবাক হৈ পৰিছোঁ, উত্তৰবিহীন হৈ পৰিলোঁ। মৌন হৈ শুনিও নুশুনাৰ ভাও ধৰিছোঁ। কি ক'ম মই এতিয়া? মই কোনোদিন ভবা নাছিলোঁ তাইক মই এই বুলি ক'ম বুলি। কিছু সময় মৌন হৈ ৰ'লোঁ। ঐ ডাম্ব, শুনিছা নাই তুমি? শুনিছোঁ। তুমি মোক ভাল পোৱা? মই তোমাক ভাল পাওঁ বুলি ক'লে তোমাৰ উত্তৰ কি হ'ব? নাজানো। মোৰ বাবে তুমি দীপুক পাহৰিব পাৰিবা? মই তাক ভাল নাপাওঁ, মাত্ৰ ভয় এটা কঢ়িয়াই লৈ ফুৰিছোঁ। কিহৰ ভয়? মই আছোঁ নহয় তোমাৰ লগত। তুমি চিৰদিন থাকিবা? নাজানো। কিয় নাজানা? তোমাৰ পৰা ভাল পোৱাৰ উত্তৰ সোধাত যেনেকৈ তুমি নাজানো কৈছা, চ' ময়ো নাজানো। পাগল, লাভ ইউ। লাভ ইউ টু পাগলী। তুমি মোক ভাল পোৱা? মই তোমাক ভাল পাওঁ। ঐ শুনাচোন, তুমি ধুনীয়া কবিতা লিখাচোন। তুমি কেনেকৈ জানা? ফেচবুকত চাইছিলোঁ। অলপ শুনোৱা না মোকো। নাই, এটা মুড নাই। মোৰ বাবে প্লিজ এটা। তোমাৰ পৰশত জীৱনটো ফুল হৈ ফুলিছে, সুৰ হৈ বাজিছে। তোমাৰ পৰশতেই আকৌ জীৱনত প্ৰেম নামৰ এটি চাকি জ্বলিছে। তোমাৰ পৰশতেই হেঁপাহবোৰ কলিজাত বাঁহ সাজিছে। তোমাৰ পৰশতেই সপোনবোৰ ৰঙীন হৈছে। তোমাৰ পৰশতেই। বাহ, ইমান সুন্দৰ কবিতা আবৃত্তি কৰা তুমি। তুমিচোন ইউটিউব চেনেল এটা খুলিব পাৰা। আছে নহয় আমাৰ ইউটিউব চেনেল এটা, ৰঙীন সপোন বুলি। আৰু আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ঐ শুনিছা? কোৱা। দীপুৱে ফোন কৰিছে। তাক ব্লক কৰি দিয়া, আৰু তুমি আজিৰ পৰা দীপুৰ লগত কথা নাপাতিবা। সি যদি মোৰ ফটো ভিডিঅ'বোৰ ভাইৰেল কৰি দিয়ে? সি নোৱাৰে ভাইৰেল কৰিব। তোমাৰ ওচৰত তাইৰ গাৰ্লফ্ৰেণ্ড নম্বৰ আছে নেকি? আছে। কিয়? আছে যদি এই কথাবোৰ তাইক খুলি কোৱা। তাইও এজনী ছোৱালী ন। যদি তোমাৰ লগত ভাল পোৱাৰ অভিনয় কৰি তোমাক ব্লেকমেইল কৰিব পাৰিছে, তাইৰ লগত যে কৰিব নোৱাৰিব তাৰ কোনো মানে নাই। আৰু তাইক এনেদৰে বুজোৱা আৰু কোৱা তোমাৰ ফটো ভিডিঅ'বোৰ তাৰ মোবাইলৰ পৰা ডিলিট কৰিবলৈ। চাবা সি নিজেই ডিলিট কৰিবলৈ বাধ্য হৈ পৰিব। আৰু সেইমতে তাই সকলো কথা দীপুৰ গাৰ্লফ্ৰেণ্ডক ক'লে, আৰু দীপুৰ গাৰ্লফ্ৰেণ্ডৰ লগত দীপুৰ কাজিয়া হোৱাত সঁচাকৈ ডিলিট কৰিবলৈ বাধ্য হ'ল। আৰু এতিয়া তাই এটা বছৰ কঢ়িয়াই লৈ ফুৰা ভয়টোৰ পৰা আজি মুক্ত হ'ল। ঐ ডাম্ব, কোৱাচোন। থেংকছ এণ্ড লাভ ইউ ছ' মাছ। মই তোমাক বহুত ভাল পাওঁ। মই ভবাই নাছিলোঁ মোৰ বিষয়ে ইমানখিনি জনাৰ পিছতো যে তুমি মোক ভাল পাবা। থেংকছ ফৰ কামিং ইন মাই লাইফ মোৰ জান। মই তোমাৰ লগত থাকিব বিচাৰোঁ, সপোনবোৰ ৰঙীন কৰিব বিচাৰোঁ। মই জিৰাব খোজোঁ তোমাৰ ছায়াত, ভঙা সপোনবোৰ জোৰা দিবলৈ
শক্তি মোক তুমিয়েই দিলা। তুমি মোক এৰি নাযাবা। লাভ ইউ মোৰ ডাম্বো। तेरे लिए आया मैं तो तेरे संग जाना ढोलना वे तेरे नाल जिंदड़ी बिता। তোমাক এটা কথা ক'বলৈ থাকিলে তুমি মোক ভুল নুবুজিবা প্লিজ। কি কথা জান? মই তোমাৰ লগত থাকিব নোৱাৰোঁ। কি? তুমি ধেমালি কৰিছা ন? মই ধেমালি কৰা নাই অ'। মই অইন কাৰোবাকহে ভাল পাওঁ। तेरी लाग ऐसी लागी रैन सारी सारी जागी तेरी लाग कैसी माहिया। কি কৈছা? ঠিকেই শুনিছা। প্লিজ মোক ভুল নুবুজিবা। আমাৰ 3টা বছৰৰ সম্পৰ্ক, কিন্তু আজি 6 মাহ আগতে আমাৰ ব্ৰেকআপ হৈছে। আমাৰ সম্পৰ্কটো ঘৰত মানি নোলোৱাৰ বাবেই তাইও মোক বহুত বেছি ভাল পায়। তাইক মই কোনোদিন পাহৰিব নোৱাৰোঁ। আৰু জানা, এদিন হ'লেও এদিন আমাৰ সম্পৰ্কটো ঘৰত মানি ল'ব। সেই অপেক্ষাতেই ৰৈ আছোঁ তাইৰ বাবে। মই নোৱাৰিম চাগৈ তাইৰ অবিহনে জীয়াই থাকিব। প্লিজ মোক বেয়া নাপাবা। কিন্তু মোক কিয় কথা দিছিলা? কিয় মই কেনেকৈ থাকিম তোমাৰ অবিহনে? প্লিজ মোক এৰি নাযাবা আমিৰ। ইমান দিনে মোৰ লগত থাকি মোক সহায় কৰিলা, মোক জীয়াই থাকিবলৈ সাহস দিলা, আৰু আজি কিয় হৃদয়ত বিষাদৰ ছবি আঁকি মোক এৰি যাব ওলাইছা? মই মাথো তোমাক তুমি ভুগি থকা ডিপ্ৰেশ্যনৰ পৰা দূৰ কৰিব বিচাৰিলোঁ। তোমাক ডিপুৰ পৰা দূৰ কৰিবৰ বাবেই মই তোমাৰ হাত ধৰিছিলোঁ, যাতে তাৰ পৰা তুমি মুক্ত হোৱা। আজি মুক্ত তুমি। মোক ভুল নুবুজিবা প্লিজ। তুমি ঠিকেই বুজালা। ভাল পাওঁ বুলি ক'লেও কোনো আপোন হ'ব নোৱাৰে। বাৰিষাৰ ঢলৰ দৰেই আছিল তোমাৰ প্ৰেম। খন্তেকতে আহি ভৰাই থৈ গ'লা হৃদয়ৰ খলা বোমাবোৰ। ভালপোৱা এটা অনুভূতি, আৰু এই অনুভূতি কেতিয়াও নমৰে জানা। মানুহ যিমান দিন জীয়াই থাকে সিমান দিন এই অনুভূতিবোৰো জীয়াই থাকে। মই তোমাক জীয়াই ৰাখি মোৰ মনৰ মাজত, মাথো মই তোমাৰহে হ'ব নোৱাৰিম। তুমি মোৰ নহ'লেও বাৰিষাৰ বানে পলসুৱা কৰি থৈ যোৱা হৃদয়ৰ কোঠালিৰ কোনোবাটো কোণত ৰৈ যাব অনাকাংক্ষিত তোমাৰ বোকাময় খোজবোৰ। মোৰ হৃদয়ৰ কোঠালিত তুমি সদায় জিলিকি থাকিবা পোহৰ হৈ। ভালকৈ থাকিবা। আৰু শুনা, জীৱনত কোনোদিন এনেকুৱা ল'ৰাৰ পাল্লাত নপৰিবা যিয়ে ভালপোৱাৰ অভিনয় কৰি তোমাৰ দেহ বিচাৰে, তোমাৰ জীৱনৰ লগত খেলা কৰে। তুমি জানা, আজিও ইহঁতৰ দৰে প্ৰতাৰকৰ চাকনৈয়াত শেষ হৈ গৈছে হাজাৰ প্ৰেমিকাৰ জীৱন। প্ৰেম, ভালপোৱা এটা মিঠা অনুভূতি, আৰু এই শব্দটোৰ অপমান কৰিব নিদিবা। তুমি সুখী হোৱা, ভালকৈ থাকিবা, আৰু মই তোমাক সদায় মনত ৰাখিম। তুমিও ভালকৈ থাকিবা। মই প্ৰে কৰিম তুমি যাতে তাইক ঘূৰাই পোৱা। বাই। বন্ধুসকল, কেনেকুৱা পালে আমাৰ এই নতুন লাভ ষ্টৰিটো শুনি? যদি আপোনালোকে আমাৰ এই নতুন লাভ ষ্টৰিটো শুনি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। থেংক ইউ।